এয়া ৰঙিয়া এটা ষ্টেচন আৰু কেইবাদিন ধৰি আজি মই লক্ষ্য কৰি আছোঁ যে এই ষ্টেচনবিলাকত যিমানবোৰ দোকান আছে সকলোবোৰ বিহাৰী সম্প্ৰদায়ৰ লোকৰ দোকান আৰু বিহাৰী দপদপনি আপুনি পাব কি ডিব্ৰুগড় কি মৰিনী কি তিনিচুকীয়া আপুনি য'তে যাওক বিহাৰী দপদপনি পাব এতিয়া কথাটো হ'ল যে আমাৰ অসমীয়া মানুহবিলাকে কাম কৰিব নোৱাৰে নেকি তাত অসমীয়া মানুহৰ কি শিক্ষাগত অৰ্হতা কম নেকি অসমীয়া মানুহবিলাক এলেহুৱা নেকি বা পৰিশ্ৰম নকৰে নেকি এই সকলো প্ৰশ্নই মনত খেলাই আছে আজি ভিডিঅ'ৰ যোগেদি মই কৰিছোঁ আৰু এতিয়া চাবলৈ গ'লে আপোনালোকে দেখিছে যে ছ'চিয়েল মিডিয়াত বেছিকৈ চৰ্চা হৈ থকা শৃংখল চলিহা আপোনালোকে শুনিবলৈ পাইছে হিন্দু মুছলমানৰ ওপৰত তৰ্কাতৰ্কি আৰু ভিতৰত আছে এগৰাকী মহিলাক মাৰপিট কৰা ঘটনা সমগ্ৰ অসমত ভাইৰেল হৈ পৰিছে আপোনালোকে নিশ্চয় দেখিছে বা চাইছে এতিয়া কথাটো হ'ল যে সেইবিলাকৰ ওপৰত যদি আপোনালোকে আওকাণ নকৰি অসমত থাকি অসমৰ লোকৰ ওপৰত যদি চকু দিয়ে অসম মানে বহুত ভাল পাব আৰু শেষত সকলো ধৰ্মই অধিকাৰ আছে অসমত থকা সকলোৱে কাম কৰক সকলোৱে মিলা প্ৰীতিৰে কাম কৰক মোৰ এয়াই অনুৰোধ